গুড মৰ্ণিং গাইজ, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে। এতিয়া কথাটো হ'ল যে আজি ঘৰত ফ্ৰী আছোঁ, গতিকে ভাবিছোঁ মাছ ধৰোঁগৈ আজি। আহক মোৰ লগত সকলোৱে আজি মাছ ধৰিম। যদি চেনেলটোত নতুনকৈ আহিছে দেন লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব প্লিজ। মাছলে গৈছিলো এজনীও নাপালো ঘৰলৈ আহি মই নিমখ ভাত খাই দিলো এজনী ছোৱালী মই বহুত ভাল পাইছিলো এটালৈ পলাই গ'ল। মাছ ধৰিবলৈ আমি ফুল অন ৰেডি। এইটো বৰশী, খালি বৰশীটো অলপ ভাঙা টুটা। এইফালে হৈ গ'ল এইটো আটা লাডু, এইটো মাছ থ'বলৈ পলিথিন। বলক এতিয়া মাছ মাৰোঁ। কিনো মাছ আছে নোখোঁতে দেখোন। তেনেকুৱা পুখুৰী এডাল তহঁতৰ? এইটো আমাৰে পুখুৰী ন। চ' গাইজ আহিলোঁ হয় মাছ ধৰিবলৈ, কিন্তু এতিয়ালৈকে এটাও মাছৰ দেখা দেখি নাই। আমাৰ মৌচাজনক ভাল পোৱা নাই। ইয়াতে কথা এটা আছে নহয়, চেষ্টাৰ অসভ্য একো নাই, গতিকে চেষ্টা কৰিয়ে থাকিম। দুঘণ্টা হ'ল, এতিয়ালৈকে মাছ চাছ নাই। যেতিয়ালৈকে মাছ পাওঁ বলক অকণমান পুখুৰীটো দেখাইছোঁ আমাৰ। মাছলে গৈছিলো এজনীও নাপালো ঘৰলৈ আহি মই নিমখ ভাত খাই দিলো এজনী ছোৱালী মই বহুত ভাল পাইছিলো এটালৈ পলাই গ'ল এচুমাও নাপালো হেনো দিনে ধৰি মদ খাব শিকিলো। 2,000 years later. দুঘণ্টা অন্তত ৰৈ মাছ এটা পালোঁ। মাছ পাই গ'লোঁ, এতিয়া ঘূৰা ঘূৰি যাব লাগে। এইটো মাছ, এডাল বৰশী, বলক।